Audio Jungle. মই বৰ্তমান উপস্থিত আছোঁ মেটেকাৰ লাই মেকুৰী গাঁৱত আৰু মেটেকাৰ লাই মেকুৰী গাঁৱত এজন ইখুৰে ইমানখিনি বস্তু কাগজে ইমানখিনি বস্তু বনাইছে। মই আপোনালোকক এফালৰ পৰা বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম যে প্ৰথমে আপোনালোকে চাওক এখন জিপচি বনাইছে, তেওঁ কাগজেৰে বনাইছে, কেতিয়াৰ পৰা বনাইছে, কি কৰিছে, সকলোখিনি আমি তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। আৰু সংবাদ মাধ্যমৰ ওপৰত তেওঁ এখন নিউজ লাইভৰ গাড়ী বনাইছে, যিখন নিউজ লাইভৰ ইলেক্ট্ৰনিক মিডিয়া যিখন গাড়ীখন বনাইছে, আনকি বাছৰ পৰা আদি কৰি বহুত কিবা কিবি কাগজে বনাইছে। যি সময়ত যি সময়ত লকডাউনৰ সময়ত যিখিনি ল'ৰা ছোৱালীয়ে ঘৰত সোমাই এনেই অভাৱতৰ সময় খৰচ কৰিছে, সেই সময়ত এই ছাত্ৰজনে এইখিনি কাম কৰিছে আৰু এইখিনি কাগজে বস্তু বনাই আমি নিশ্চয় উৎফুল্লিত হৈ পৰিছোঁ। আমাৰ শিৱসাগৰৰ কাৰণে গৌৰৱ বুলিয়ে ক'ব লাগিব, শিৱসাগৰবাসীৰ কাৰণে গৌৰৱ। তেওঁ কাগজে ইমানখিনি বস্তু বনাইছে। আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁৰ নাম ক'ত কি পঢ়ে, কেনেকৈ কি কৰে, সকলোখিনি জানিবলৈ তেওঁৰ পৰা চেষ্টা কৰোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নামটো ৰাজা কোঁৱৰ। আৰু তুমি কোন বিদ্যালয়ত পঢ়া? বগীদল হাইস্কুল। কোন শ্ৰেণীত পঢ়া? মই 7ত পঢ়োঁ। আৰু তুমি যে এই কামখিনি যে কৰিছিলা, এই যিমানখিনি কাগজে বস্তু বনাইছে, ইমানখিনি তুমি বহুত কষ্ট কৰি বনাইছা, এইখিনি বনোৱা এইটো কেতিয়াৰ পৰা তোমাৰ মনলৈ আহিলে? এইটো লকডাউনৰ পৰা মই বনাইছোঁ, লকডাউনৰ শেষৰ পৰা। আৰু এনেই কিমান বস্তু বনালা তুমি? বহুতখিনি বস্তু আছে আৰু সেই মানে বেলেগ বেলেগ বস্তু আছে। আৰু এইখিনি যে বনোৱা তোমাৰ এনেই সময় কিমান খৰচ হয় এইখিনি বনোৱাৰ ওপৰত? আৰু পঢ়াৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি? পঢ়াত কিবা লোকচান হয় নেকি? তেনেকুৱা একো লোকচান হোৱা নাই আৰু এখন গাড়ী তেনেকৈ বনাওঁতে বেছি দিন নালাগে। এনেই যদি চাবলৈ যোৱা হয়, এখন ডাঙৰ বাছ বা এখন এইবিলাক ট্ৰেক্টৰ বা এনেকুৱাবিলাক গাড়ী বনালে এনেই কিমান সময় লয়? এনেকৈ 5-6 ঘণ্টা। 5-6 ঘণ্টা লাগি যায়। ডাঙৰ গাড়ী হ'লে। ডাঙৰ গাড়ী 5-6 ঘণ্টা হয়। নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পালে যে 5-6 ঘণ্টা লাগি যায় এখন বাছ। মই আজদিন কৰিছোঁ দেখাবলৈ অভিযোগত এখন বাছ হওক বা এখন ট্ৰেক্টৰ হওক বনাবলৈ 5-6 ঘণ্টা লাগি যায়। কিন্তু সেই 5-6 ঘণ্টা তেওঁলোকে অভাৱত শুই নাই এনেই খৰচ নকৰে সময়খিনি। সেই সময়খিনি তেওঁলোকে ইমান সুন্দৰকৈ কাগজেৰে বনাইছে, ইমান কষ্ট কৰি এটা চকা চাবলৈ যায় যদি, এটা আপুনি কিবা বস্তু এই পাইপডালে চাবলৈ যায় যদি, বহুত কষ্ট কৰি তেওঁ ভিডিঅ' বস্তুখিনি বনাইছে। আমি দেখুৱাবলৈ পাই অতিকৈ উৎফুল্লিত হৈছোঁ যে। আৰু মই এটা কথা জানিব বিচাৰিম, তুমি যে ইমানখিনি বস্তু বনাইছা, ইয়াৰ লগত ইলেক্ট্ৰনিক বস্তু কিবা জড়িত আছে নেকি? ইয়াত তুমি কাৰেণ্টৰ লগত কিবা জড়িত কৰিছা নেকি? আমি যে এওঁৰ যিখিনি কাগজে বাছ বনাইছে হওক বা ট্ৰেক্টৰে বনাইছে হওক, ইমানখিনি বস্তু চালোঁ। কিন্তু এতিয়া আমি চাবলৈ যত্ন কৰিম যে তেওঁ কাৰেণ্টৰ লগত সংযোগ কৰি কি বস্তু বনাইছে, সেই কাৰেণ্টৰ লগত সংযোগ কৰি বস্তুখিনি কেনেদৰে চলাচল কৰে বা কি কৰে, আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ মই এই ভাইটিজনৰ কথাই কৈ আছোঁ যে এওঁ যিখিনি কাগজে বস্তু বনাইছে, কাগজে বস্তু বনোৱাৰ লগে লগে এই যিখিনি তেওঁ ৱাটাৰ টেংকাৰ হওক বা এই ধান কটোৱা মেচিনেই হওক, সেই সকলোখিনি বস্তুৱে তেওঁ ইলেক্ট্ৰনিক কিছুমান বস্তু সংযোগ কৰিছে। আমি ভাইটিটোক অনুৰোধ জনাম তেওঁ এই বস্তুখিনি সংযোগ কেনেকৈ কৰিছে, ক'ৰ পৰা কি কৰিছে এবাৰ কৰিব ভাইটি। এইখন পানী টেংকাৰ হয়, ইয়াত লাইট আছিলে আৰু পচন্দ নকৰে। আৰু এইটো ধান মৰা মেচিন হয়। ইয়াত এইপিনে মানে ভৰাই দিলে এইপিনে ওলায় আৰু এইপিনে খেৰ ওলায়। মই ভাইটিজনক এবাৰ অনুৰোধ জনাওঁ যে এইখিনি কেনেকৈ কি কৰে সকলোখিনি দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। ভাইটিজনে এতিয়া সুন্দৰকৈ দেখাই দিব এইখন কেনেকৈ জ্বলা। আৰু ধান কটোৱা মেচিনটো যি মেচিন বনাইছে তেওঁলোকে, ভাইটিজনে সেই মেচিনটো কেনেদৰে কাম কৰে সকলোখিনি দেখুৱাই দিবলৈ ভাইটিজনক অনুৰোধ জনাইছোঁ। এতিয়া ভাইটিজনে ধুনীয়াকৈ দেখাই দিব। এতিয়া লাহে লাহে এই মেচিনটো চলিবলৈ আৰম্ভ কৰিছে। হৈ গ'ল কওক। এইপিনে এইটো ওলাই আছে আৰু এইপিনে খেৰখিনি ওলাই আছে। যদি মেচিনটো বন্ধ কৰি দিওঁ নহয়, ইয়াত একো নোলায়। হয়, এইটো কথা নিশ্চিত যে এইটো ধান খুন্দা মেচিন যিটো হয়, যিখিনি চাউল এইবিলাক কি ওলাইছে, সৰিয়হ। এতিয়া বৰ্তমান সৰিয়হ আছে। যদি ধানৰ ক্ষেত্ৰত চাবলৈ যোৱা হয়, এফালে যদি পতান ওলাই যায়, এফালে ধান ওলাই যায়। কিন্তু এতিয়া ইয়াত সৰিয়হ ভৰাই আপোনালোকক দেখুৱাবৰ কাৰণে তেওঁ ভাইটিজনে সৰিয়হটো ভৰাই দিছে। আৰু আমাৰ কেমেৰা পাৰ্চন ৰাজে দেখুৱাই যে কিমান ধুনীয়াকৈ তেওঁ বস্তুটো বনাইছিলে। এতিয়া আৰু ইয়াৰ পিছত আমি আৰু বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। এখন জেচিবি বনাইছে। কিমান দিন লাগিছে এখন বনাওঁতে? একচুৱেলি কেতিয়া বনোৱা আৰম্ভ কৰিছে? এখন মই পৰহি দিনা বনাইছিলোঁ। হয়। আৰু এখন 4 ঘণ্টা।
এখন JCB আমি যদি প্লাষ্টিকৰ JCB কিনিবলৈ যাওঁ সেই প্লাষ্টিকৰ JCBখন বহুত দামত পৰি যায় কিন্তু এই ভাইটিজনে 4 ঘণ্টা সময় বুজি এখন JCB বনাইছে কাগজে সঁচাকৈ বহুত সুন্দৰ পদক্ষেপ তেওঁ কাগজে বস্তু বনাই কিন্তু JCBখন সঁচাকৈ চাব লাগিব যে আপোনালোকক দেখুৱাইছে এই JCBখন চাওক এখন ৰিয়েলিষ্টিক JCB এখন আপোনালোকক কি বুলি ক'বলৈ ভাষা নাই ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে আৰু কিছুমান বস্তু আছে আৰু দেখুৱাবলৈ চেষ্টা কৰিম এইখন যদি আপুনি দেখিছে JCB আৰু এইফালে আছে এখন ফকলেণ্ড আছে ফকলেণ্ডখনত কেনেকৈ কাম কৰে অকণ দেখাই দিব পাৰিম আৰু ভাইটিজনে দেখুৱাইছে ফকলেণ্ডখন কেনেকৈ কাম কৰে আৰু মই আপোনাক দেখুৱাইছোঁ যে আপোনালোকক ফকলেণ্ডখনৰ কামটো চাওক কিমান ধুনীয়াকৈ ভাইটিজনে ফকলেণ্ডখনত উঠি সময়ত সেই এটা সময়ত সেই বেজী যিবিলাক চিৰিঞ্জবিলাক খেলা হৈছে সেই বেজী চিৰিঞ্জবিলাক ব্যৱহাৰ কৰি এই ফকলেণ্ডখন বনোৱা হৈছে বহুতো জেগাত বেজী চিৰিঞ্জ হওক বা আন বহুতো কিবা কিবি তাত কাগজে এইখিনি বস্তু বনাইছে মই সঁচাকৈ আৰু অলপ বস্তু আছে মই দেখুৱাবলৈ চেষ্টা কৰিম এইখনো চলে বুলি ৰেচিপিখন আমাক দেখুৱাইছিলে কিন্তু কেনেকৈ চলে কি কৰে মই সকলো দেখুৱাবলৈ অনুৰোধ কৰিম হয় নিশ্চয়কৈ এওঁ দেখুৱাইছে কেইবাবছৰ এজনকৈ পাইছে ৰিপৰ্ট 5 পৰা আছাম গুৱাহাটী